वेलकम बैक टू माय चैनल। नमस्कार बंधुসকল, মই ডিম্পলে দুছে অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। নতুন বছৰ ভালে কুশলে সকলোৰে গৈছে চাগে। নতুন দিনক আদৰিলে আপোনালোকে, আমিও আদৰিলো বাৰু। আগৰ ভিডিঅ'টো আপোনালোকে চালে বহুত মৰম দিলে, তাৰ বাবে বহুত বহুত বেছি ধন্যবাদ। আৰু আজি মই আকৌ এটা ব্লগ লৈ আহিছো আপোনালোকৰ কাৰণে। আশা কৰো এইটো ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি। আজি আসলে ব্লগ কৰাৰ কোনো হেৰি নাছিলে, কিন্তু অকস্মাত প্লেনিং এটা হৈ গ'ল আৰু সেই গতিকে ব্লগটো ষ্টাৰ্ট কৰি দিলো। আসলতে আজি মোক লগ কৰিবলৈ বুলি মানে কলেজলৈ আহিছিলে মোৰ আগৰ ৰুমমেটজনী, তাই আহিব আৰু তাইক আপোনালোকৰ লগত চিনাকি কৰাই দিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই থাকক। ৰখাই এতিয়া আছেহি নৱনীতা। এইবোৰ ব্লগাৰ ক'ত গ'লা? চলো আহা মোৰ খুলি লোৱা। ভানুপ্ৰিয়া ডেকা ওৰফে ভানু, মই মতা নামটো বেলেগ নকওঁ আপোনালোকক, তাই লাজ কৰিব। বাৰ চেনেলটো আপোনালোকে চাব আৰু বহুত বহুত বেছি মৰম দিব, তাইক সাপোৰ্ট কৰিব, তাই ভিডিঅ'সমূহ বহুত বেছি মৰম কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আগুৱাই যাওক সহায় কৰিব আপোনালোকে। আৰু এই ভাগৰ এটা চেনেল আছে দেই, আপোনালোকক মই এটা নহয় তাই 2-3টামান চেনেল আছে, মই ডেছক্ৰিপশ্যনত একদম ধুনীয়াকৈ লিংক এটা দি দিম, আপোনালোকে তাত ক্লিক কৰি পিনি একদম চাবগে। তাই চেনেলটোক মৰম দিব, তাইকো আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকেও যদি কোনোবা ইউটিউবাৰ্ছ আছে তাইক ছাবস্ক্ৰাইব কৰিব, তাইও কৰিব ওলোটাই, চিন্তা নকৰিব আপোনালোকে, তাইক মৰম দিব। সেয়াই আৰু ভাল লাগিলে বহুত দিনৰ মূৰত আহিলা। লাষ্ট চাগে ন এইবাৰ আমাৰ লগ পোৱা? লাষ্ট টাইম লগে নাপালো। যোৱা এপ্ৰিলত তাই আগতীয়াকৈ গ'লগে, মই দেৰিকেহে গৈছো বাৰু। তাৰপিছতে লকডাউন হৈ গ'লগে, তাহাঁতৰো 6th চেম কমপ্লিট হৈ গ'ল। তাৰপৰা লগ পোৱা পুই নাই আৰু চাগে হয়তো এইটোৱে লাষ্ট হ'ব আমাৰ লগ পোৱা, কাৰণ মোৰতো গোলাঘাটত ঘৰ, আকৌ কেতিয়া লগ পাওঁ কোনো ঠিকনা নাই। মোৰতো আৰু 6 মান্থ বাকী আছে, তাইও হয়তো পিছলৈ কিবা কৰিবগে, তাইও সময় সুবিধা নিমিলিব। এয়াই লাষ্ট চাগে আৰু আজি বহুত মানে লেট হৈ গ'লগে, ৰাতিপুৱাই অহা কথা আছিলে, এতিয়া ভাটিবেলা হৈ গ'ল। কলেজতো কাম আছিলে, অলপ কৰি মেলি আহিলো আৰু বায়ে বহুত ফোন কৰি আছে, কিয় অহা নাই নাহিবা নেকি? মই চায়ে আছো সিহঁতি কেতিয়াকে আহিব, ৰখি আছো, আমনি লাগি গৈছেগে। তাৰপৰা লাষ্টত দুইজনী আহি পিনি দেখা দিলে। তাৰপৰা নৱনীতা তাই আগৰ ৰুমলৈ গৈছে ৰুমমেটজনীক লগ কৰিবলৈ। এতিয়া আমি দুজনী এখন লেকচাৰ দিছো, অলপ কথা পাতো। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু কিবা কিবি হ'ব পিছত, চাই থাকক আপোনালোকে। তুমি টিউচন যোৱা? টিউচন যাবলৈ ওলাইছে কৃষ্ণাংগী। এয়া মোৰ ফালৰ পৰা চাই। এইটো ভিডিঅ' নকৰা নেকি? তাৰপিছত এয়া লোৱা চাহ খোৱালো। তাৰপিছত এতিয়া ভাত কেইটামান খাই যাব, তাৰ কাৰণে অমলেট বনাইছো। আৰু এইফালে দুইজনীয়ে ভিডিঅ' কৰি আছে, পুৰা ভিডিঅ' কৰি আছে। ক'ত গ'লা নৱনীতা? কৈ দিয়া নৱনীতা মোৰ চেনেলটো কিবা কৈ দিয়া। আপোনাৰ চেনেলটোত সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব, নাপাহৰিব দেই। আৰু নগয়া এটা আছে, মোৰতো কৈ দিব দেই। আমাৰ নগয়া আকৌ দেই, নগয়া মই বাৰু বেছি দূৰ নহয়, মৰিগাঁৱৰে, ধৰমটোল। মৰিগাঁও ধৰমটোল। তাকে কেতিয়াকে দেখুৱাগে আৰু সিহঁতৰ নগাঁও ধৰমটোল। আমি আকৌ লগ পাম চাগে, আশাটো ক্ষীণ, কিন্তু মানে লগ পোৱাৰ তথাপি মানে আশা, কাৰণ সেই আশা সকলোৰে থাকে, জীয়াই থাকো মানে আশা থাকিব। গতিকে ক্ষীণ হলেও আশাটো আছে, তিনিজনী আকৌ লগ পাম এনেকৈ। ইমান ভাল লগা মুহূৰ্তবোৰ আৰু আগৰ দিনবোৰ মনত পৰি গৈছে, ইয়ালৈ আহি মনটো বেয়া লাগি গৈছে ন, আৰু যাবলৈ মন যোৱা নাই। আজি ৰাখি থৈ দিওঁ, মোৰ এখন ঘৰহে নিজৰ। কান্দিব এতিয়া দেই, মোৰ নিজৰ ঘৰ এখন কান্দিব এতিয়া দেই। তাই আহি যাবলৈ মন যোৱা নাই, বছৰ কিবা ভাল লগাইছে। থাকি যাওঁ নেকি? থাকিছো আজি। ডিমৰীয়া কলেজখনো মোৰ কাৰণে বহুত চাই লোৱা, বহুত বেছি ভাল লাগিছে। থাকি যাওঁ নি? আমি থাকি যাওঁ, মই কান্দি দিম এতিয়া। কান্দি দিব নাই, কেমেৰাটো বন্ধ কৰি দিওঁ, কান্দিব। ছোৱালীকেইজনীক যেনে তেনে ভাত এসাঁজ খুৱাই পঠিয়াইছো, কণী আমলেট এইবোৰ। তাৰপিছত এইফালে ভানুমতী, আপুনি কণীৰ কাহিনীটো কৈ দিব। তোমাৰ মুখে কৈ দিয়া, তোমাৰ মুখে শুনি ভাল লাগিব। কৈ দিয়া এবাৰ কৈ দিয়া।
তো মানে কথাটো হ'ল এনেকুৱা যে মানে যেতিয়া ডিম্পল বা আহিছিলে নতুনকৈ ৰুমমেট মোৰ তেতিয়া আৰু মই কেইদিনমান থাকি ঘৰলৈ যাব লগা হ'ল তাৰপিছত আৰু যেতিয়া মই ঘৰলৈ গৈছোঁ তেতিয়া মই তেখেতক কণী খুৱাই থাকোঁ আৰু যেতিয়া তেখেত আহিলে যেতিয়া মই ঘৰৰ পৰা আহিলোঁ আকৌ তেখেতে যেতিয়া গৈছে ঘৰলৈ তেতিয়া আকৌ মোক কণী খুৱাই থৈ গৈছে তেনেকৈ মানে আমি যেতিয়া যোনজনী ঘৰলৈ যাওঁ আনজনীক মানে কণী খুৱাই থৈ যাওঁ তো আজি আমাৰ কণীৰ কাহিনীটো আজি কণী দেখি মনত পৰি গ'ল কণী কাহিনীটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু এপ্লাই দিলোঁ বা হাই কৈ দিয়ক আমি এতিয়া শুনাই নেকি ছোৱালীকেইজনীক ভাত কেইটামান খুৱাই পঠিয়াইছোঁ নেখাওঁ কৈছে বলেৰে যাচিছোঁ এইকাহি মোৰ খাই লওঁ কেইটামান পুৰা ৰেডি যাবলৈ যাওঁ আৰু আকৌ পুৰা আবুখন লগাই লৈছে তাৰপৰা তাইও গোটেটি মোজা পিন্ধি আছে গোন্ধ চাগে মোজা জোতা চোতা পিন্ধি লোৱা আৰু যোৱাগে আকৌ কেতিয়াকে আহা হেৰি লাগিব চকী লাগিব এখন লোৱা পুৰা ছোৱালী যাবলৈ ৰেডি কান্দি দিয়া না অকণ কান্দি দিয়া অকণ কান্দা না অকণমান কান্দা মই হোষ্টেলত বৰ দন্দুৰি আছিলোঁ তাইহে কৈছে দেই মই নাই কোৱা এনে মই হোষ্টেলত একদম দন্দুৰি আছিলোঁ বোলে পুৰা মই নাই কোৱা বোলো ছোৱালী একদম চুলি ষ্ট্ৰেইট কৰি একেবাৰে গোটেইজনী ধুনীয়া হৈ আহিছে ধুনীয়া ছোৱালী ভানু বাই বাই আকৌ আহিবা কেতিয়াবাকে নবনিতা বাই বাই আৰু বাই দিছে পাহৰি গৈছে বাই বাই আকৌ আহিবা বাই 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 আকৌ যেতিয়া ডিম্পল বাক লগ পাম আপোনালোকক লগ পালেই হ'ল আৰু ভিডিঅ'ত আহি আছো কেতিয়াবা লগ পাম চাগে আশা কৰিছো লগ পাম বুলি আমি কেইজনী লগ হ'লে ভিডিঅ'ত পাবই আৰু দেখা গতিকে চাই থাকিব আৰু ভিডিঅ'বোৰ বাই বাই তাহাঁত কেইজনী গ'লগৈ আৰু আপোনালোকো দেখুৱালোঁ চিনাকি কৰাই দিলোঁ তাহাঁতক আপোনালোকৰ লগত আৰু ভাল লাগিলে সিহঁত বহুত দিনৰ মূৰত আহিলে সঁচাকৈ এইটো ৰুমত সিহঁতৰ লগত বহুত বেছি মেমৰিজ আছে কেতিয়াও পাহৰিব নোৱাৰোঁ সেইখিনি আৰু এতিয়া ওপৰত বাচনে খোপামান আছে সেই বাচন খোপা মই ধুই লওঁগৈ তাৰপিছত আপোনালোকক পুনৰবাৰ লগ পাম বাচন ধুবলৈ গৈছিলোঁ সেই দিনৰ পৰাই চব বাচনবোৰ ধুই পিনি থৈ দিছে তাৰপৰা মই ধুবলৈ মানে নাপালোঁৱেই তাৰপিছত মই সেইখিনি বাচনখিনি সামৰি সুতৰি থলোঁ তাৰপৰা ৰুমলৈ যি আনিবলগীয়া হৈ আছিলে সেইখিনিও আনিলোঁ তাৰপাছত এতিয়া বস্তু এটা দেখোন তাহাঁত দুজনীয়ে মোৰ কাৰণে গিফ্ট লৈ আহিছিলে ময়ো বাৰু সৰুকৈ কিবা এটা দিলোঁ ফাৰ্ষ্ট এটা চকলেট আনিছে তাৰপিছত এটা নেইল পলিচ আনিছে তাৰপিছত এয়া এইকেইটা দেখুৱাম আপোনালোকক এতিয়া দুইজনীয়ে মোৰলৈ দুটা কুৰ্তি লৈ আহিছে এইটো আনিছে নৱনীতাই কুৰ্তিটো বহুত ধুনীয়া মোলৈ একদম পুৰা ধুনীয়াকৈ হৈ গৈছে চাইজত এইটো কালাৰৰ তাৰপিছত এইটো আনিছে ভানুৱে মোৰ কাৰণে পিংক কালাৰৰ এইটো কুৰ্তি দুইটা সঁচাকৈ বহুত ভাল লাগিছে আৰু দুইটা বহুত ধুনীয়াকৈ মানে জোখত হৈ গৈছেগৈ আপোনালোকক বাৰু কেতিয়াবা পোৱা নাছিলোঁ কিন্তু ফোনত সদায় কথা বতৰা হৈয়ে থাকে যদি তাহাঁতৰ লগত কথা পাতোঁ তেতিয়া 1 ঘণ্টা 1.5 ঘণ্টা সিমানমান মানে কথা পতা হয়েই আৰু কথা নিচিগেহে দিছে কি কথা পাতোঁ নাজানো সেইবোৰ মানে যি টি সংসাৰৰ যি ফটোৱামিবোৰ কৰিবলগীয়া হয় সেইবোৰকে পাতি কৰি মানে কেনেকৈ টাইমটো পাৰ হৈ যায় গমেই নাপাওঁ তাতে ভানুৱে ইউটিউব চেনেল খুলিছে তাইৰ লগত সেই ইউটিউবৰ কিবাকিবি কথা ধেৰ যি টি সেইবোৰ পাতি থাকোঁতে মানে সময়বোৰ আমাৰ গুচিয়ে যায়গৈ তাৰপিছত এতিয়া আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই কোনোবা যদি নতুন আহিছে মোৰ চেনেলটোলৈ তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনসমূহ অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে নটিফিকেশ্যন পাই থাকে আৰু আজিলৈ বিদায় মাগিছোঁ আপোনালোকক নতুন এটা ব্লগৰ সৈতে পুনৰবাৰ লগ পাম বাই বাই